হৈ আছে অকল শিক্ষক শিক্ষাৰ লগত মই প্ৰশ্ন চাই মই যোৱা দুটা দিনত মই নিজে মানে মোৰ প্ৰেছাৰ হোৱা যেন লাগিছে শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ ইমান সমস্যা কিয় শিক্ষকৰ ইমান সমস্যা কিয় আৰু শিক্ষক ইমান কিয় মই বিধানসভাটো কৈছো যে এইটো গোটেই বস্তুটো এটা বৰ ডাঙৰ ঘটনা আমাৰ চৰকাৰী নিয়ম মতে বিশেষকৈ যোৱা কেইদিনৰ পৰা আমাৰ ৰাজ্যপাল বানুৱাৰীলাল পুৰোহিত আৰু জগদীশ আমাৰ বৰ্তমানৰ মুখী সাহেব এওঁলোক দুইজনে জিলাবিলাকত গৈছে যাই পেলাই সোধে যে শিক্ষক কিমান আৰু স্কুল কিমান যেতিয়া দুইটাই পূৰণ কৰি দিয়ে তেতিয়া অসমত শিক্ষকৰ সংখ্যা বহুত বেছি হৈ যায় তাৰ মাজতো আকৌ আপুনি এনেকুৱা বহুত স্কুল পাব যে যিও স্কুলত কোনো শিক্ষকে নাই এতিয়া এই গোটেই কথাটো ইট ইজ এ প্ৰব্লেম অফ সাৰপ্লাস আৰু কবাত এইটো অভাৱো আছে আৰু এইটো সমাধান কৰাৰ কাৰণে বহুত যত্ন লাগে কিন্তু এটা সময়ত বহুত সমস্যা আছিল এতিয়া লাহে লাহে মই যেতিয়া প্ৰথম শিক্ষামন্ত্ৰী আছিলো তেতিয়া কিমানবিধ সমস্যা আছে মোৰ গন্তি নাছিলে আজি অন্তত আপুনি মোক যদি খুদে সমস্যা কেইটা মই আপোনাক গন্তি কৰি ক'ব পৰা হৈছো যে 12-15টা সমস্যা আছে আসল সমস্যা শিক্ষক হয় শিক্ষকতে কোনবাই আহিছে কোনবাই কৈছে সংযোগ শিক্ষক তেওঁলোকৰ অভিযোগ কম্পিউটাৰ শিক্ষক ঠিকাভিত্তিক শিক্ষক এই সমস্যাবোৰ কেনেকুৱা সব এতিয়া আমাৰ সংযোগী শিক্ষক এই গোটেই সমস্যাটো এনেকুৱা যে সময়ত তেওঁলোকে এটা কম দৰমহাত সৰ্বশিক্ষাত কাম কৰি আছিল তাৰ পিছত ভাৰতবৰ্ষত আইন প্ৰণয়ন হ'ল যে ডিপ্লোমা লাগিবই টেট লাগিবই আৰু আমি টেট আৰু ডিপ্লোমা লৈ পেলাই পঢ়াৰ কাৰণে সুযোগ দি বহুত নিযুক্তি দিয়া হ'ল বিজ্ঞাপন দিয়া হ'ল যিসকলে কোৱালিফিকেশনটো মিট নকৰে আজি যিবিলাক কন্ট্ৰাকচুৱেল টিচাৰ আজিৰ দিনত এজন শিক্ষক হ'বৰ কাৰণে বিএড লাগে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচনত 50% লাগে আৰু টেট পাছ কৰিব লাগে এটা মোৰ লগত আজিৰ দিনত 6000 শিক্ষকৰ পদ খালি আছে এওঁলোকে যদি কয় যে মোৰ বিএড আছে মোৰ 50% আছে আৰু মই টেট পৰীক্ষা দিব সাজু প্ৰত্যেকজনে চাকৰি পায় এটা সমস্যাটো হ'ল 6000ৰ ভিতৰত হয়তো 2000ৰ আছে 2000ৰ নাই 2000ৰ হয়তো আধা আছে এতিয়া নাথাকা 2000ে থাকা 4000ক আগুৱাই যাব নিদিয়ে তেওঁলোকক নিযুক্তি দিব নিদিয়ে নাই হলে আমাৰ সবৰে হ'ব লাগিব নহলে কাৰো নহব এনেকুৱা ধৰণৰ নিজৰ মানে আপুনি কৈ বিচাৰিছে বিএড পাছ টেট পাছ এনেকুৱা মানুহক আপুনি নিযুক্তি দিবলৈ সাজু আছে আজিৰ দিনতো যদি এতিয়া আপোনাৰ মই শিক্ষকৰ ক্ষেত্ৰত সমস্যাটো হ'ল কি যে ভাৰতবৰ্ষত কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল এখন আইন পাছ হ'ল RT ৰাইট টু এডুকেশ্যন তাতে তেওঁলোকে ক্লিয়াৰলি ক'লে যে এজন শিক্ষক হ'বৰ কাৰণে টেট পাছ কৰিব লাগিব হয় গ্ৰেজুৱেট হ'ব লাগিব নহলে হায়াৰ সেকেন্ডাৰীত 50% পাব লাগিব আৰু লগত ডিপ্লোমা ইন এডুকেশ্যন থাকিব লাগিব তিনটা ক্ৰাইটেৰিয়া এটা যি সকলে এই ক্ৰাইটেৰিয়াটো ফুলফিল কৰা নাই তেওঁলোক সাধাৰণতে আমাৰ ওচৰত আহি থাকে যে স্যাৰ আমি আগতে সোমালো আমি কষ্ট কৰিলো আমাক কিবা এটা কৰি দিয়ক আমাৰ চাকৰি এজ পাৰ হৈ গ'ল তেওঁলোকে কয় আপুনি মানৱীয়তাৰে চাওক এতিয়া শিক্ষামন্ত্ৰী এজনে মানৱীয়তা দি চাব পাৰে কিন্তু মই মানৱীয়তা দি চালেও আইনে অনুমতি নিদিয়ে গতিকে ইট ইজ এ ফাইট বিটুইন দা ল আৰু যিসকলৰ আশা আকাংক্ষা বহু এনেকুৱা ছাত্ৰই আমাক কৈছে যে বহুত কষ্টৰে তেওঁলোকে পাছ কৰিলে কিন্তু বিএড যথেষ্ট ব্যয়বহুল সেইটো তেওঁলোকৰ এতিয়া বিএড পঢ়াটো যথেষ্ট ব্যয়বহুল হয় ইমান দিনে চৰকাৰে বিএড কলেজ পাতা নাছিল এইবাৰ আমি বাজেটত কৈছো যে আমি 11খন চৰকাৰী বিএড কলেজ আমি খুলিম আৰু যত পঢ়াটো বিনামূলীয়া হ'ব গতিকে অহা বছৰ 2019 চনৰ মাজ ভাগলৈকে আমি চৰকাৰী বিএড কলেজ অসমত আমি 11খন পাম ইয়াৰ আগতে বিএড কলেজ চৰকাৰে কৰা নাছিলে গতিকে এটো এটা সমস্যা এটা যেটো কৈছে জেনুইন সমস্যা আৰু সেই কাৰণে এবাৰ বাজেটত মই কৈছো যে 11খন আমি চৰকাৰৰ ফালৰ পৰা বিএড কলেজ খুলিম এটা কৈছে টেট পাছ কৰিলে নিযুক্তি আওতাত আনিব পাৰে তেনে চৰকাৰী প্ৰতিষ্ঠানৰ পৰা দুবছৰীয়া প্ৰশিক্ষণ লোৱা ডিএলএড সমাপ্ত কৰা সকলক কিয় নিযুক্তি দিয়া হোৱা নাই কোনো তাতো অসুবিধা নাই যোৱাকালি 8000 যোৱা 3 দিন আগতে 8000 পোষ্টৰ আমি বিজ্ঞাপন দিছো এতিয়া আপুনি এইবাৰ আমি বাজেটত কৈছো যে আৰু 15000 দিম চাকৰি শিক্ষক 8000 পোষ্টৰ কেইদিনমান আগতে এডভাৰটাইজ কৰিছো এতিয়া তেওঁলোকে আবেদন কৰিব কম্পিউটাৰত জুনে যাৰ মেৰিটত স্থান পাব তেওঁলোকে মেৰিটত স্থান পাব আপুনি ইয়াতটো কোনো অৰেল মাৰ্কস একো নাই কম্পিউটাৰত আপুনি ফৰ্ম ফিল আপ কৰিব নিজৰ টেটৰ নম্বৰটো দিব শিক্ষাৰ নম্বৰটো দিব যোগ হৈ যাব যোগ হৈ যোৱাৰ পিছত প্ৰভিজনেল লিষ্ট ওলাব
প্ৰভিজনেল লিষ্টত আপোনাৰ আপত্তি থাকিলে আপত্তিখিনি শুনানি কৰা হয় কৰি মেৰিট লিষ্ট ওলোৱা যায় যোৱা বছৰ আমি সেই ধৰণে নিযুক্তি দিলো প্ৰায় আজিলৈকে সৰকাৰ এই বছৰ সৰকাৰ গঠন হোৱাৰ পিছত আজিলৈকে আমি নিযুক্তি দিলো 35000 টিচাৰ এজন দুজন নহয় 35000 এইবাৰ আমি বাজেটত কৈছো যে নেক্সট ইয়াৰৰ ভিতৰত আমি 15000 আৰু নিযুক্তি দিম গতিকে অসমত যোৱা 3-4 বছৰত যি ধৰণে শিক্ষকত মানুহে নিযুক্তি পাইছে তেনেকেতো ভাৰতবৰ্ষৰ কোনো প্ৰদেশতে পোৱা নাই কিন্তু যোৱাবাৰ দেখা গৈছিল যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আপুনি প্ৰতিখন সভাত প্ৰাদেশিকত কৰিম বুলি প্ৰতিখন বিদ্যালয়ৰ কথা কৈছিল শিক্ষকৰ সমস্যা সমাধান কৰিব বুলি কৈছিল যিখিনিয়ে প্ৰাদেশিকত আইনৰ ভিতৰত পৰে এই 15 আগষ্টৰ আগতে শেষ কৰি দিয়াৰ মতলবত মই আছো এই 15 আগষ্টৰ আগতে কিমান মান প্ৰাদেশিকত কৰিব নাম্বাৰটো মই আজি চাব দিছো মই আজি দেখিছো প্ৰায় 600খন হাই স্কুল হ'ব 2000খন এলপি স্কুল হ'ব 2000খন এমই স্কুল হ'ব আৰু প্ৰায় 30-35খন কলেজ হ'ব এখিনি বাকি থকা এসময়তো আমি প্ৰায় 1 লাখ প্ৰাদেশিকৰণ কৰি আহিছো গতিকে এখিনি যদি এটা আপুনি মোক পুৰা হিচাপটো খুদে 2 গুণ 4000 3 4 গুণ 12000 12 4 16000 প্ৰায় 25-30,000 আৰু প্ৰাদেশিকৰণ হ'ব 15 আগষ্টৰ আগতে এতিয়া এই যে শিক্ষকসকলৰ বিভিন্ন সমস্যা বিভিন্নসকলে এই শিক্ষকসকলে ঠিকাভিত্তিক শিক্ষকৰ সমস্যা এই সংযোগী শিক্ষক আপুনি মধ্যস্থতা কৰি দিয়ক সমস্যাবিলাক ৰাতিৰ ভিতৰতে সমাধান মধ্যস্থতা কৰি কি কৰিব লাগিব মধ্যস্থতা কৰিবৰ কাৰণে তেওঁলোকক ক'ব লাগে যে বাবা যিখিনি কোৱালিফিকেশ্যন আছে এইখিনি ৰাস্তাটো খুলি দিয়া আৰু যিখিনি কোৱালিফিকেশ্যন নাই আমি চাকৰি কেটা খালি ৰাখি থৈ দিম 2 বছৰৰ ভিতৰত পঢ়ি শুনি কোৱালিফিকেশ্যন খিনি লৈ কোনখিনি শিক্ষক বুলি কৈছে গোটেইখিনিৰ ক্ষেত্ৰতে ইয়াতে যিখিনি মানুহে আপোনাক মোক আহি কৈ থাকে আজি দিনত মই 6000 মোৰ হাই স্কুলত খালি পদ আছে কন্ট্ৰাকচুৱেল টিচাৰ বিলাকৰ যিসকল আছে এবাৰ মই দৰমহাও বঢ়াই দিছো 15 পৰা 20000 তেওঁলোকৰ ভিতৰত এটা এছাম আছে যাৰ বিএড আছে 50% আছে আৰু সোকা লৰা ছোৱালী আজি পৰীক্ষা দিলে কালি সোমাব পাৰিব তেনেকুৱা প্ৰায় 2000 আছে 2000 আছে যে আইনৰ ভিতৰত থাকিও মই অলপ সলপ ফ্লেক্সিবিলিটি এটা ললে আৰু 2000 সোমাই যায় 4000 সোমাই যায় এই যে 2000 কোনো পধ্যে সোমাব নোৱাৰে তেওঁলোকে বাকি 4000 সোমাব নিদিয়ে গতিকে সমস্যাটো চৰকাৰৰ লগত নহয় সমস্যাটো তেওঁলোকৰ কেনেকৈ সোমাব নিদিয়ে কি বাধা দিয়ে তেওঁলোকে হাইকোৰ্টত যি কেছ কৰি থৈ দিয়ে কোনোবাই ষ্টে উলিয়াই থৈ দিয়ে কোনোবাই হিয়াৰিং কৰি থাকে বাকি কেজনক গলে তেওঁলোকে বাকি কেজনক যাব নিদিয়ে গতিকে এই ধৰণে কিন্তু এই সমস্যাবিলাক অহা 3 বছৰ নাথাকিব কাৰণ আমি কোৰ্টত খুব কঠোৰ স্থিতি এটা লৈ কেছবিলাক আমি অনৰ্গল জিকি আছো যোৱা 1.5 বছৰত সুখবৰটো হ'ল যে আমি কেছবিলাক জিকি আছো আৰু এটা কৰি চেপ্টাৰবিলাক বন্ধ হৈ আহিছে আৰু মই ভাবো যে 2021ত যেতিয়া আমি ইলেকশ্যনত যাম তেতিয়া আৰু শিক্ষা বিভাগত সমস্যা আপুনি আকৌ ক'ব লাগিব যে প্ৰতিখন বিদ্যালয় প্ৰাদেশিকত কৰিম আকৌ সেই তেনেধৰণে প্ৰতিশ্ৰুতি দিব লাগিব মোৰমতেদি শিক্ষাৰ এই চেপ্টাৰটোৰ পৰা আমি পাৰ হৈ যাম যোৱাবাৰ মই নাভাবো যে 2021 চনত যে আৰু আমি কলেজ পাতিম আৰু স্কুল পাতিম বা ইঞ্জিনিয়াৰিং কলেজ পাতিম এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিক বাদ দি শিক্ষকক লৈ আৰু প্ৰতিশ্ৰুতি দিবলগীয়া নাথাকিব আৰু যোনে নাপাব তেওঁ বুজি পাব যে আৰু এটো হিমন্ত বিশ্ব শৰ্মাও দিব নোৱাৰে আৰু আগত কোনো শিক্ষামন্ত্ৰীও কেতিয়াও দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ অভিযোগ আছে যে এনেকুৱা ধৰণৰ দামী দামী গাড়ী বা দামী দামী টিভি আমি যে লওঁ বহুত কোম্পানী গাড়ী টিভি আমি ঘৰে লওঁ সব ধুনীয়াকৈ চলিলে যেতিয়া বেয়া হয় তাৰ সাৰ্ভিসিংৰ কোনো ব্যৱস্থা নাথাকে তেনে এক উদাহৰণ হৈছে এইখন এখন আমালৈ অভিযোগ আহিছে মহিলা বিশ্ববিদ্যালয় যোৰহাটৰ তাত এটা আন্দোলনৰ পথ ল'বলৈ গৈছে কি হৈছে আচলতে এইবিলাক মই এটোলৈ হাউছত ওলাবৰ কাৰণে মই থৈ দিছো সমস্যাটো হৈছে কি আমাৰ তৰুণ গগৈ ডাঙৰীয়া দিনত কিছুমান বিশ্ববিদ্যালয় অসমত স্থাপন কৰা হ'ল উইদাউট ভাইচ চেঞ্চেলৰ এটা সেই সময়ত আপুনি আছিল মই নাছিলো মইতো তেতিয়া ওলাই আহিলো এখন মোৰ দিনত পাছ কৰা হ'ল তাত ভাইচ চেঞ্চেলৰ প্ৰভিজন আছিল কিন্তু তৰুণ গগৈ ডাঙৰীয়াই কোনো ভাইচ চেঞ্চেলৰ এপইন্টমেন্ট নকৰিলে কোনো এজন পাৰ্মানেন্ট টিচাৰ এপইন্টমেন্ট নকৰিলে এইখন মহিলা বিশ্ববিদ্যালয় এটা মোৰ দিনত কটন বিশ্ববিদ্যালয় আমি কৰিছিলো তাত ভাইচ চেঞ্চেলৰ পাব শিক্ষকও পাব ষ্টাফও পাব সব পাব এতিয়া 3খন বিশ্ববিদ্যালয় আমি কৰি আছো নাৰায়ণপুৰ আমাৰ হোজাই আৰু বজালিত আমি এটা ফাইনান্সত পোষ্ট ক্ৰিয়েচনৰ কাৰণে কৈছে পোষ্ট ক্ৰিয়েট হ'ব এডভাৰটাইজ হ'ব
গভৰ্ণৰে ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট কৰিব, তাৰ পিছত বিশ্ববিদ্যালয় ষ্টাৰ্ট হ'ব। এতিয়া এখেতসকলে কয় আমি ওমেন বিশ্ববিদ্যালয়, এটা তাত ভিচি নাই। UGC এনেকুৱা বিশ্ববিদ্যালয়ক মানিব নেকি যি বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ত শ্ৰেণী চলি ছাত্ৰ ছাত্ৰীৰ অৱস্থা কি? এই কথা সেইবিলাকে সংশোধন কৰাৰ কাৰণে আমি চেষ্টা কৰিছো, কাৰণ এইটো এটা সমস্যা, উত্তৰাধিকাৰী সূত্ৰে পোৱা এটা সমস্যা। এতিয়া মই ভাবো যে সমস্যাটো এমাহ দুমাহৰ পিছত আমি সমাধান কৰিব লাগিব। কিন্তু তেওঁলোকে আন্দোলনৰ পথ ল'বলগীয়া অৱস্থা হৈছে। আন্দোলনৰ পথটো এইকাৰণে ল'বলগীয়া হৈছে যে তেওঁলোকে কিছুমানে ভাবে যে নহয় এইখনত থাকিলে আমাৰ জীৱনটো বাচিব, ইয়াত আমাৰ ডিগ্ৰী পাম, কিন্তু বহুতে এইটো বুজি নাপায় যে ভাইচ চেঞ্চেলৰ নোহোৱা ইউনিভাৰ্চিটি এখনৰ ডিগ্ৰীৰ কোনো মূল্য নাথাকে। গতিকে এই কথাবিলাক বিধানসভাত বিতৰ্ক হ'ব। বিশ্ববিদ্যালয়খনৰ সমস্যাটো সমাধান কৰাৰ আমি চেষ্টা কৰিছো যে কেনেকে এইটো সমস্যা সমাধান কৰিব পাৰি। এটা সমস্যা আমাৰ ওপৰত দি থৈ গুচি গ'ল যে আপুনি ক'ৰবাত গোটেই ৱৰ্ল্ডত ভাইচ চেঞ্চেলৰ নোহোৱা বিশ্ববিদ্যালয়ৰ নাম শুনিছে নেকি? গতিকে তেনেকুৱা বহুত সমস্যা তৰুণ গগৈ ডাঙৰীয়া আমাক দি থৈ গৈছে, এটা এটাকৈ সমাধান কৰি আছো আৰু সমাধান হৈ যাব। সমগ্ৰ দায়িত্ব তৰুণ গগৈ দুখাৰ পিছত শেষত আপুনিও শিক্ষামন্ত্ৰী সমস্যাটো 2টা বছৰ আপুনি তাৰ মেক্সিমাম সমস্যা 2টা বছৰত ক্ৰিয়েট কৰা। গুৱাহাটীত ৰোপৱে বন্ধ কৰা, আপোনাৰ হেল্থত মডেল হস্পিটেলত পোষ্ট ক্ৰিয়েট নকৰা, ভেঞ্চাৰৰ প্ৰাদেশিকৰণ বন্ধ কৰি দিয়া, ওমেন বিশ্ববিদ্যালয়ৰ সমস্যা গোটেইবিলাক 14 চনৰ পিছত ক্ৰিয়েট হোৱা। এতিয়া আৰু এটা প্ৰশ্ন আহিছে যে প্ৰি চাৰ্ভিচ DL AD পাছ কৰা প্ৰশিক্ষাৰ্থীসকলক 2012 চনৰ পৰা এতিয়ালৈকে নিযুক্তিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে সকলোৱে ইয়াত চাওক, নিযুক্তিৰ কাৰণে আপোনাক এডভাৰটাইজ দিয়া হয়, যেনেকে ভাৰত চৰকাৰে আপোনাক বিজ্ঞাপন দিব অনুমতি দিয়ে, বিজ্ঞাপনটো আপুনি পেপাৰত দি দিয়ে। তাৰপিছত যোনে আবেদন কৰিব পাৰিব তেওঁলোকে আবেদন কৰিব, আৰু যিখিনি আবেদন কৰিব নোৱাৰে তাৰমানে তেওঁলোকৰ ডিগ্ৰীটো RT মতে গ্ৰাহ্য নহয়। নহলেতো মানুহে কোৰ্টতে গুচি গ'লেহেঁতেন যে আমাক কিয় আবেদন কৰিব দিয়া নাই। এই যে মানুহসকলে আজিকালি সামান্য 4ৰ্থ শ্ৰেণীৰ পোষ্ট এটাত যদি কোনোবাই খেলি মেলি কৰে মানুহে কোৰ্টত গৈ ষ্টে লৈ আনে। যদি আমি কাবাক অন্যায় কৰিছো, আজিলৈকে কোৰ্টৰ পৰা আমাৰ ওপৰত ষ্টে নাহিলেহেঁতেন জানো? যোৱা 1.5 বছৰত আমি 35,000 শিক্ষকৰ নিযুক্তি দিলো, এটাও কোৰ্টৰ পৰা কিয় ষ্টে অহা নাই? কাৰণ আমি নিয়মটো ব্ৰেক কৰা নাই, আমি ষ্ট্ৰিক্টলি উইদিন ৰুল আছো। এনেকুৱা কথা ওলাইছে যে হিমন্ত বিশ্ব শৰ্মাই যিসকলক নিযুক্তি দিয়ে বা আপুনি আপোনাৰ কাৰ্যকালত যিসকলক দিছিল সেইসকলৰ চাকৰি স্থিৰ ৰাখিব বিচাৰে, কিন্তু আপোনাৰ অনুপস্থিতিত বেলেগ শিক্ষামন্ত্ৰীয়ে নিযুক্তি ক্ষেত্ৰত আপুনি দিয়াই নাছিল। বেলেগ শিক্ষামন্ত্ৰীয়ে নিযুক্তি দুখৰ কথাটো যোৱাকালি মই হাউচত কৈ আছিলো যে মই এৰি অহাৰ পিছত আপোনালোকেতো কিছু কামটো আগবঢ়াই দিব লাগিছিলে, কাকো নিদিলে। সমস্যাটো এইটোৱে অতন দা, আপোনালোকে বহুত ক্ষেত্ৰত অলপ বাহিৰৰ পৰা মোক ক্ৰিটিকেলি চাইতো, গতিকে কথাবিলাক কোনেও নুবুজে নুশুনে। 2014 চনত মই যিদিনাখন শিক্ষামন্ত্ৰী দায়িত্ব এৰি দিলো, তাৰ পিছত মোৰ এটা ফাইলত অলপ আধা হৈ আছিলে, এমাহ পিছতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কেইজনমান শিক্ষকক প্ৰাদেশিকৰণ কৰিলে। সেইটো মানে মই ফিনিছ কৰি থৈ অহা কাম এটা ৰেডি হৈ আছিল। তাৰ পিছত এজন শিক্ষকৰ প্ৰাদেশিকৰণ নহল, তাৰ পিছত এজনো টেট শিক্ষকৰ চাকৰি নহল, তাৰ পিছত এজনো কোনো জাগাত নট এ সিংগল শিক্ষা বিভাগত একো এটা কামেই নহল। অৰ্থাৎ শিক্ষা বিভাগত যি সৃষ্টি হৈছে খাম খেলি, তাৰ বাবে আপুনি তৰুণ গগৈ কাৰ্যকালৰ শেষত মই দুখ নিদিওঁ। মই ভাবো যে 2000 শিক্ষা বিভাগৰ সমস্যা আজি নহয়, সেইটো বহুত পুৰণা। আমি সমাধানবোৰ কৰি আহিছিলো। 14ত মই য'ত এৰিলো তাৰ পিছত যদি সমাধানৰ প্ৰক্ৰিয়াটো যদি চলি থাকিলে আজি হয়তো আপুনি SMS কম পালেহেঁতেন। মই নকওঁ যে তৰুণ গগৈয়ে সৃষ্টি কৰা, কাৰণ মানুহক এনেই কথা ক'ব নাপায়। শিক্ষা বিভাগৰ যি সমস্যা কিছু তৰুণ গগৈৰ দিনত সৃষ্টি হৈছে, কিছু তাৰ আগত সৃষ্টি হৈছে, কিছু মোৰ দিনত সমস্যা কৰা নাই, মোৰ দিনত যিমান পাৰো সমাধান কৰিছো। কাৰণ আমি আৰু সমস্যা কৰিবলগীয়া জাগা নাই, আৰু সমস্যাই ভৰি গ'ল, আৰু তাত আৰু নতুন সমস্যা সৃষ্টি কৰাৰ স্কোপ নাই। এই যে কন্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি, এই গৌতম বৰাৰ দিনৰ সমস্যা, ইটো যি আপুনি এটা কৈ আছিল অলপ আগতে সংযোগী, এইবিলাক হৈছে 2001-2ত কৰা সমস্যা। মনোহৰণৰ সমস্যা হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনৰ পৰা, মাজত 550 টকাৰ গ্ৰেজুৱেট টিচাৰ, এইটো AGP দিনত কৰা। আৰু এজন শিক্ষক ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষক, তেওঁলোকৰ এটা সমস্যাৰ সন্মুখীন হৈ আছে বুলি অভিযোগ। তেওঁলোকৰ সমস্যা একো নাই, তাৰমানে হ'ল কি ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমটো তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এক প্ৰকাৰ বন্ধ হৈ গ'ল, দৰমহা নাপালে।
এতিয়া আমি তাক এটা নতুন ৰূপত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেম হিচাপে আমি নিযুক্তি দিব আৰম্ভ কৰিছো পুৰণাখিনিকে আমি নিযুক্তি দিছো খালি তেওঁলোকৰ চাৰ্টিফিকেট বিলাক আমি চাইছো চাৰ্টিফিকেট বিলাক আগতে কোনেও চোৱা নাছিল কাৰণ বেচৰকাৰী প্ৰতিষ্ঠানৰ আণ্ডাৰত আছিল তেওঁলোকক NIT বা কোনোবাই চলাই আছিলে যেতিয়া চৰকাৰৰ ওচৰত আহিলে তেতিয়া আমি কাগজবোৰ চাবলগীয়া হ'ল চাব যাওঁতে আমি 1200 মানুহৰহে কাগজ পত্ৰ এতিয়ালৈকে ঠিক পালো বাকিবোৰ মই ভুৱা শব্দটো নকওঁ 1200ক আমি নিযুক্তি দি দিলো বাকি সকলক আমি সুযোগ দিছো যে তোমালোকৰ যি কাগজ পত্ৰ আছে আমাক আনি দেখুৱা কিন্তু ডিগ্ৰীটো জেনুইন হ'ব লাগিব কি লাগিব এটো কাৰণে যেটো PGDQM বুলি যেটো কম্পিউটাৰ ডিগ্ৰী লাগে সেই ডিগ্ৰীটো এটা ৰিকগনাইজ ইউনিভাৰ্চিটি এটা লাগে সকলে এতিয়ালৈকে নিযুক্তি হোৱা নাই তেওঁলোকে কাগজ পত্ৰ জমা দিব পাৰে তেওঁলোকে ধৰক CMJ ইউনিভাৰ্চিটিৰ পৰা লৈ আহিছে সেইখন ইউনিভাৰ্চিটিৰ ডিগ্ৰী আপুনি কেনেকৈ স্বীকৃতি দিব গতিকে যোনে কাগজ লৈ ডিগ্ৰীটো দেখাইব পাৰিছে আৰু যোন অৰিজিনাল নিযুক্তি পিছত সোমোৱাবিলাক নহয় যাৰ মিনিমাম 5 ইয়াৰ্স এইটো প্ৰগ্ৰামত কাম কৰিছিলে আৰু যাৰ ডিগ্ৰী কমপ্লিটলি এজ পাৰ মানে ডিগ্ৰীটো ভাল বিশ্ববিদ্যালয়ৰ পৰা ভাল মানে মই কোনো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত কোৱা নাই লিগেল ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে চাকৰি পাই আছে আৰু আমি দি আছো যোৱা 15 দিন আগতে আমি প্ৰায় 1300 ল'ৰা ছোৱালীক দিলো গতিকে এইটো প্ৰক্ৰিয়াটো চলি আছে আৰু এটা প্ৰশ্ন খুব বাৰে বাৰে আহিছে হোমিওপেথিকৰ যিখিনি চিকিৎসক তেওঁলোকক কোনো ধৰণৰ সংস্থাপন দিয়া হোৱা নাই তেওঁলোকক কোনো গুৰুত্ব দিয়া হোৱা নাই তেওঁলোকক চৰকাৰে 5 বছৰ পঢ়ালে পঢ়াৰ পিছত তেওঁলোকে ব্যক্তিগতভাৱে চিকিৎসা কৰিব লাগে যেনেকৈ আমি আজি য'ত আমাৰ পোষ্ট খালি তাত আমি পোষ্ট দিম এটা হোমিওপ্যাথিক কলেজ কেইখনৰ পৰা ধৰক 150 চিকিৎসক 200 চিকিৎসক প্ৰত্যেক বছৰে ওলাব এটা তেওঁলোকক যদি আমি চাকৰি দিব লাগে কালিতো কটনৰ পৰা BA পাছ কৰা মানুহখিনিও ক'ব আমাকো চাকৰি দিয়ক কিন্তু তেওঁলোকৰ সুবিধা আছে যে আপুনি গ্ৰাম্য অঞ্চলত তেওঁলোকক নিযুক্তি দিব পাৰে চক মানুহে নামানে নহয় এলোপেথিকৰ জাগাটো হোমিওপ্যাথিক নামানে যদি আয়ুষটো মানে কাৰণ আয়ুষৰ ট্ৰিটমেন্টৰ যেটো প্ৰচিডিউৰ ঔষধ সেইখিনি ঔষধ অলপ আমাৰ এলোপেথিকৰ লগত কবাত মিলে কিন্তু আমি আয়ুষো দিব নোৱাৰো মানুহৰ ডিমান্ডটো এলোপেথিক হোমিওপ্যাথিক আমি দিছো NRHছে মাহাৰ পিছত 225 গৰাকী হোমিওপ্যাথিক চিকিৎসক দিছো সৰকাৰ আহাৰ পিছত 75 গৰাকী মানে গভৰ্নমেন্টৰ 75 গৰাকী আছে কিন্তু কালি যদি আপুনি 2000 প্ৰত্যেক বছৰে 150 হোমিও চিকিৎসকক চাকৰি দিয়ে এসময়ত 20 বছৰত 2000 হোমিও চিকিৎসক হ'ব আপুনি যাব জানো এতিয়া তেওঁলোকে এটা কথাত কি ক'বলে হোমিওপ্যাথিক কথা কৈ দিব লাগে তেওঁলোকে হোমিওটো তেওঁলোকে যদি চেম্বাৰ খুলে হোমিওৰ কাৰণে মানুহ তেওঁলোকৰ ওচৰত যাব দে হেভ বিন মেড এ কেপেবল হিউম্যান বিং তেওঁলোকে যি পঢ়ে বলে MBBS ষ্টুডেন্টৰ একেবাৰে মানে দৰকাৰ সেইটো যদি পাব্লিকে যদি মানে কালি যদি আপোনাক পাব্লিকে নামানে বুলি আপুনি কেনেকৈ কয় সেইটো আমিতো দিলে এপইন্টমেন্ট দিলে হুলস্থুল লগাই দিয়ে যে আমাক এলোপেথিক ডক্টৰ লাগে যিবিলাক গাঁৱৰ মানুহ মোৰ ওচৰত মেমৰেন্ডাম লৈ আহে আমাৰ গাঁৱত এজন এলোপেথিক চিকিৎসক নিযুক্তি দিয়াৰ দাবী আমাৰ গাঁৱত এজন শিশু বিশেষজ্ঞক নিযুক্তি দিয়াৰ দাবী আমাৰ গাঁৱত এজন স্ত্ৰী ৰোগ বিশেষজ্ঞ নিযুক্তি দিয়াৰ দাবী আমিতো সেইটো দাবীহে পাওঁ ঠিক আপুনি হোমিওপ্যাথিকটো এডিশনাল কৰিব পাৰে যে তিনিজন এলোপেথিক দিলে লগত এজন আয়ুৰ্বেদিক দিলে এজন হোমিওপ্যাথিক দিলে কিন্তু সেই এডিশনাল দিব পৰা চৰকাৰৰ বিত্তীয় ক্ষমতাটো বৰ্তমান নাই ঠিক আছে হিমন্ত বিশ্ব শৰ্মা মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই হিমন্ত বিশ্বৰ লগত কথা পাতিম ৰাজনীতি কিছু কথা পাতিব লাগিব শিক্ষকৰ কথা পাতিলো আৰু কিবা কি সমস্যা আছে আমি পাতিম